নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গুড মৰ্ণিং। মানে কি হয়, চবে লেপটপ, মোবাইল, ড্ৰোন কেমেৰা, গোপ্ৰ কেমেৰা, নানান ধৰণৰ বস্তু আনবক্সিং কৰে। আজি মই এটা বিশেষ ধৰণৰ বস্তু আনবক্সিং কৰিবলৈ ওলাইছোঁ। আপোনালোকে চাই থাকক। তেনে ভিডিঅ'টো টিকুটমান আৰম্ভ কৰি দিওঁ। আহক। মানে বস্তুটো এনেকুৱা ধৰণৰ, আপোনালোকে সদায় ৰাতিপুৱা ব্যৱহাৰ কৰে। কি বস্তু উঠিব পাইছেনে? নাই। নিশ্চয় পৰা নাই। মই আপোনালোকক দেখুৱাই আছোঁ সেইটো কি বস্তু আৰু আনবক্সিং কৰি দেখুৱাম। চাই থাকক। এতিয়া আমি আনবক্সিং কৰোঁ। বিখ্যাত মোৰ মুখখনে আনবক্সিং কৰোঁ। এইটো হৈছে সেই কলগেটটো। অ'কে, এইটোৱে হৈছে সেই আনবক্সিং কৰাৰ কলগেট। আপোনালোকে এইটোৱে দাঁত মাজিব পাৰিব, চিকচিকীয়া কৰি বিলেটৰ দৰে ঠা কৰিব পাৰিব আৰু গাহৰি মাংস, ব্ৰইলাৰ মাংস, চিকেন, ছাগলী গোটেইবোৰ খাব পাৰিব। আহক, ধন্যবাদ থাকিল। মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। আজিলৈ থেংক ইউ। खत्म। बाय बाय, टाटा, गुड बाय, गया।